অ মামা কালি দেখোন ডিচেম্বৰ 10 তাৰিখ হৈ গ'ল ক'ত জুমিনদাক ন্যায় দিম বুলি ক'লে আজিলৈও নিদিলে যে ন্যায় দিমেই আৰু সেইটো মোৰ সংকল্প ন্যায় দিহে আপুনি এনেই দিম কৰি থাকে নিদিয়ে এই ভাণ্ডাজি এই বুঢ়াটো ক'পা ওলালেহি আকৌ এই মামাৰ লগত কথা পাতি আছো আকৌ আহি টেটেচকে মাতিবই নহয় অ বুঢ়া মামা হয় মামা ঠেং ভাঙি দিব কথা ক'বলৈ আহিছে অ মামা আপুনি নিজ মুখে কৈ দিয়কচোন ককাক মাৰি ঠেং ভাঙি দি তাৰ নাম নাজানো কেলা মই ঘৰ চিনি পাওঁ বাপে কাঢ়িব লাগিব কেলা 14 গোষ্ঠী ভগৱান ঐ ককা হিমন্ত মামাই যে আপোনাক কিবা কিবি কাৰ্ড বনাব দিছিলে কি কিনো আধাৰ কাৰ্ড জব কাৰ্ড পান কাৰ্ড আল কাৰ্ড কেলা বাল অ পিছে আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আছে নাই বালটো নাই অ আপোনাক খেদিব নহ'লে হিমন্ত মামাই তাৰ নাম নাজানো কেলা মই ঘৰ চিনি পাওঁ অ ককা আপোনাৰ লগত অলপ কথা পাতিবলৈ আহিলো হয় অ ককা ফোন আহিছে তেৰি কেলা ককা আপুনি কথা পাতক কাটি দিম কেলা কাটি দিলো তুমি বহি আছা ইয়াত তোমাৰ লগত কথা পাতিম নাই কেলা সন্মানীয়ৰ লগত পাতিম ককা আপুনি কথা পাতক মই যাওঁ দেই বহ ঐ মামা হা এই গৌৰৱ দা আৰু অখিল দাৰ মাজত যিটো যে এনেকুৱা সম্পৰ্ক আছিলে নহয় এনেকুৱা হৈ থাকিলে নহয় সঁচাটো ক এই অখিল দাই গৌৰৱ দাক বুলি একেবাৰে ফাঁচি দি দিবলৈ কৈছে গ্ৰেপ্তাৰ কৰিবলৈ কৈছে সঁচা এই ভিডিঅ'টো চাওক ক যে গৌৰৱ গগৈ ভাৰত চৰকাৰক নজনোৱাকৈ আমাৰ শত্ৰু ৰাষ্ট্ৰ পাকিস্তানত যদি মনে মনে কৈছে তেতিয়াহ'লে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰি দিব লাগে আৰু ফাঁচি দি দিব লাগে কি কৈছে শুনিছ নাই হা অ আমাৰ হামৰেনৰ পৰা ক'ৰ পৰা বুলি ক'লে আহিছা হামৰেন মানে অসমৰ আটাইতকৈ ভিতৰুৱা ডিষ্ট্ৰিক্ট এখন অ হামৰেন অ কাৰ্বি মানুহ আগতে এবাৰ আহিছিলে আকৌ এবাৰ আহিছে অ কাৰ্বি মানুহ নেকি আগতে এবাৰ আহিছিল তাৰমানে আকৌ আহিছে কৈছে যে মনে হেঁপাহ নপলায় অ সেইকাৰণে মানে একেবাৰে সাৱটি ধৰি ল'লে ন বাইদেউক কৈছে যে একেবাৰে সাৱটি ধৰি মনে হেঁপাহ নপলায় আকৌ এবাৰ দেখাই দিয়কচোন মনে হেঁপাহ নপলায় অ এতিয়াহে ভাল লাগিছে কি যে হ'ব আপোনাৰ য'তে মাইকী দেখে ততে সাৱটি ধৰি লয় আহিলে জানিবা হামৰেনৰ পৰা একদম জাত চাত দি কৰি দিয়ে সাৱটি ধৰিলে হয় নি